ল'ৰাজনৰ নাম নাৰায়ণ যাদৱ। মোৰ ঘৰৰ ওচৰৰে ল'ৰা, কুন্দিল নদীৰ ওচৰতে ল'ৰা। আৰু ল'ৰাজনে মুখেৰে কথা ক'ব নোৱাৰে, কাণেৰে নুশুনে আৰু দুখীয়া পৰিয়ালৰ ল'ৰা হয়। এতিয়া কালি যিদৰে মেট্ৰিক পাছ কৰিছে চবে সুখী হৈ আছে। আৰু খালি ল'ৰাটো ইমানেই আৰু কিবা এটা চৰকাৰৰ পৰা কিবা এটা সাহাৰ্য দিলে ভাল আছে, কৰিব বিচাৰিছে সাহাৰ্য। ঘৰৰ অৱস্থাটো একেবাৰে বেয়া। ঘৰৰ মানে ককা দেউতাৰ অলপ গা ভাল নাই, বেমাৰী। বাপেকটো আছে, বাপেকটো মানে দিন হাজিৰা কৰি কিনি চলে আৰু আৰ্থিক অৱস্থা ভাল নাই। আমাৰ মনতো ভালে পাছ কৰিছে আৰু যাতে ভালকৈ পঢ়িব আৰু চৰকাৰৰ ফালৰ পৰা যি হ'লেও কিবা এটা সাহাৰ্য দি দিয়া হ'লে তাক ভাল আছিলে। আমি যিমান পাৰোঁ সহায় কৰিম। শাৰীৰিকভাৱে অক্ষম হৈ আছে, কিন্তু তাৰমানে পঢ়া শুনাত পুৰা ৰাপ আছে। মোবাইল, পঢ়া শুনা, লেপটপ চব চলাই দিবহি, চব মানে। ৰিজাল্টটো কোনে চালে? নিজে চাইছে ৰিজাল্টটো, নিজে নেটত নিজৰ এডমিট কাৰ্ড মাৰি চাইছে আৰু নিজে ষ্টেটাছ দিছে পাছ হ'লো বুলি। তাৰপাছত আকৌ তাৰ উপৰি কালি শুনিলোঁ ই মানে নিজৰ কাম নিজে কৰে, নিজে কৰে, ইনকম নিজে কৰি আছে। নিজে কৰে, নিজে কাৰোবাত এই চি কোম্পানী তাত গৈ চাহপাত যোগাৰ কৰি নিজৰ ভাড়াটো ওলাই লয়। মানে নিজৰ ইনকম নিজে কৰি লয়, নিজৰ খৰচাটো নিজে ওলাই লয়। 10 টকা 20 টকা যিমান হয় নিজৰটো ওলাই লয় আৰু পঢ়াৰ ইচ্ছা আছে ইয়াৰ। কিন্তু মানে পূৰা পঢ়িম বুলি কয়। পঢ়ি কি হ'ম বুলি ভাবিছা? ডাঙৰ হ'লে কি হ'ম বুলি ভাবিছা? ধুনীয়া এইটো হ'ম বুলি ভাবিছোঁ, ভাল মানুহ পূৰা পঢ়িম বুলি ভাবিছা ন? ভালকৈ পঢ়িব বিচাৰিছা। কিন্তু পঢ়িবলৈ বহুত চেষ্টা কৰে, নোৱাৰিলেও পঢ়া লিখা মানুহ ওচৰত যাব, মই নাজানো মোক শিকাই দিয়ক বুলি ক'ব। যোন মাষ্টাৰ আছে তাত গুচি যাব কিতাপ কলম লৈ কিনে, মই এইটো নাজানো মোক শিকাই দিয়ক বুলি কিনে ছাৰ সিহঁতেও শিকাই দিয়ে। সেনেকৈ কৰি মানে নিজে দিমাগৰে সি পঢ়ি মানে মেট্ৰিকটো পাছ কৰিলে। আৰু কৰি কিনেও সি মেট্ৰিক পাছ কৰি কিনেও একদম চাইছে মোৰ নম্বৰ নিজে মোবাইলত ওলাই কিনে পাছ হ'লোঁ বুলি কিনে লোককো কৈ ফুৰিছে যে মই পাছ হ'লোঁ বুলি কিনে। তাৰ মনৰ চেষ্টা পূৰা মানে পঢ়িবলৈ কাৰণে পঢ়ি আছে আৰু পঢ়িব বিচাৰিছে। আৰু আমি গৰীব দুখীয়া মানুহ পঢ়াই আছোঁ। আৰু এতিয়া ইয়াতকৈ বেছি পঢ়িম বুলি ইয়াতকৈ বেছি পঢ়িম বুলি কিনে তাৰ মনত ইচ্ছা আছে, পঢ়ি আছে। ডাঙৰ মানুহ হ'ম বুলি কিনে কৈ আছে, ভাবি আছে মনতো। আপোনালোকৰ মানে অকণমান মানে পৰিয়ালৰ যিটো আৰ্থিক দুৰৱস্থা ইমান মানে সেইকাৰণে আপোনালোকে ৰ'ব লগা যে হাজিৰা কৰা মানুহ যে হাজিৰা কৰি। যদি কোনোবাই আপোনালোকৰ ইয়াক ল'ৰাটোক পঢ়াম বুলি কয় আপোনালোকে আগবাঢ়িব? বাঢ়িম, পঢ়াম কোনোবা মদত পালে মানে বঢ়ামেই আৰু যিমান শক্তি সিমান কৰিব লাগিব।